আজি গভৰ্ণমেণ্ট অফ আসামৰ যেটো কেবিনেট আৰু যে গভৰ্ণৰৰ যে ডিসিশন সেইটো আমি UPPL দলৰ তৰফৰ পৰা ওয়েলকাম জনাইছো আৰু ধন্যবাদ জনাইছো। এইটো এটা ভাল এটা ডিসিশন হৈছে আৰু 32 লাখ জনসাধাৰণে তেনেকৈ এটা ডিসিশন বিচাৰি আছিল যেহেতু কৰোনা ভাইৰাছৰ কাৰণে নিৰ্বাচনটো সঠিক সময়ত বা এনাউন্স কৰা হিচাপে পাতিবলৈ পৰা নাই। সেই কাৰণে যেতিয়ালৈ নিৰ্বাচন হ'ব তেতিয়ালৈকে গভৰ্ণৰৰ হাততে BTC প্ৰশাসনৰ দায়িত্বটো থাকক আৰু এজন দক্ষ বিষয়াক ইয়াৰ দায়িত্ব দিয়া যাওক সেই কথাটো সবে বিচাৰিছিলে আৰু এই ডিসিশনটো লোৱাৰ কাৰণে মহামান্য গভৰ্ণৰ প্ৰফেসৰ যোগেশ মুখী ছাৰক আমি ধন্যবাদ জনাইছো আৰু আমি সকলো আশা কৰিছো যে তেখেতৰ নেতৃত্বত আমাৰ প্ৰশাসনে নিকা আৰু স্বচ্ছ কাম কৰিব। যিখিনি এটা সাফোকেটেড আৰু ভেৰি কৰাপ্টেড এটা পৰিৱেশত আমি আছিলোঁ, যেটা কৰাপ পৰিৱেশত আছিলোঁ সেইবিলাক নাইকিয়া হ'ব আৰু আমি সকলো এটা সুস্থ এটা প্ৰশাসন পাবলৈ সক্ষম হ'ম এইটো আমি আশা কৰিছোঁ। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে অসমত কৰোনা ভাইৰাছৰ লগত যুদ্ধ কৰি আজিলৈকে সফলতা অৰ্জন কৰিব পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেল্থ এণ্ড ফাইনেন্স মিনিষ্টাৰ তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত মই ৰাইজক আহ্বান কৰিছোঁ যে চৰকাৰক কোঅপাৰেট কৰিব লাগে আৰু যিখিনি ৰুলছ চৰকাৰে বান্ধি দিছে সোশ্যাল ডিষ্টেন্সিং মাস্ক পিন্ধিব লাগে আৰু আমাৰ যেটো স্যানিটাইজেশনৰ কথা যিবিলাক কোৱা হৈছে এটো যাতে সকলো মানি চলে। মই বহুত সময়তে দেখিছোঁ দোকান পোহৰত আহোঁতে আমাৰ মানুহবিলাকে সোশ্যাল ডিষ্টেন্সও মেইনটেইন কৰা নাই। এই বেমাৰটোৱে যেহেতু এজনৰ পৰা আনজনত টাচ হ'লে বা ওচৰত গ'লে বিয়পায় তেনেহ'লে আমি সোশ্যাল ডিষ্টেন্সটো মেইনটেইন কৰাটো আমাৰ সকলোৰে দায়িত্ব। তো সেইটো যাতে সকলোৱে মানি চলে আৰু অনাগত দিনত আমাৰ 32 লাখ জনসাধাৰণ আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম আৰু আমাৰ অঞ্চলত যাতে শান্তি সম্প্ৰীতি থাকে সঠিক পথত উন্নয়নটো আগবাঢ়ে মই সেইটোকে আশা কৰিছোঁ আৰু UPPL দলৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ।